মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ তৃতীয় শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ বিষয়ৰ এটি পাঠ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। পাঠটিৰ নাম হৈছে প্ৰাণীৰ বাসস্থান। মানুহে ভিন ভিন প্ৰকাৰে ঘৰ সাজি বাস কৰে। আমি যে সকলোৱে ঘৰ সাজি লওঁ কিয় বাৰু? থাকিবৰ বাবে বা বাস কৰিবৰ বাবে নহয় জানো? ৰ'দ, বৰষুণ, বতাহ, গাজনি, শিলাবৃষ্টি আৰু বনৰীয়া জীৱ-জন্তুৰ আক্ৰমণৰ পৰা ৰক্ষা পোৱা ইত্যাদি ইত্যাদি বিভিন্ন কাৰণত মানুহে ঘৰ সাজে। ঘৰ হৈছে জীৱন যাপনৰ বাবে নিৰাপদ ঠাই। মানুহে ভিন ভিন প্ৰকাৰে ঘৰ সাজি বাস কৰে। তোমালোকৰ প্ৰত্যেকৰে ঘৰবোৰ নিশ্চয় বেলেগ বেলেগ। মানুহে সাজি লোৱা ঘৰবোৰৰ ভিতৰত খেৰ বাঁহেৰে সজা ঘৰ, কাঠ টিনেৰে সজা ঘৰ, ইটা, বালি, চিমেণ্ট, ৰডেৰে সজা পকী ঘৰ, পাহাৰীয়া আৰু নৈপৰীয়া মানুহে নিজৰ সুবিধা অনুযায়ী সজা চাংঘৰ আদি উল্লেখযোগ্য। মানুহৰ দৰে অন্যান্য প্ৰাণীবোৰৰো বাৰু ঘৰ বা বাসস্থান থাকেনে? তোমালোকে দেখা পোৱা বিভিন্ন প্ৰাণীৰ ঘৰবোৰ বাৰু কেনেকুৱা? এতিয়া কেইখনমান ছবিলে তোমালোকে লক্ষ্য কৰা। ইয়াৰ প্ৰথমখন ছবিত নিগনিটো ক'ত সোমাইছে? দ্বিতীয়খন ছবিত ল'ৰা ছোৱালীহাল ক'লৈ দৌৰ মাৰিছে? তৃতীয়খন ছবিত গাইজনী আৰু পোৱালিটো ক'ত আছে? চতুৰ্থখন ছবিত তোমালোকে কি দেখিছা? নিগনিটো গাঁতত সোমাইছে, ল'ৰা ছোৱালীহাল ঘৰলৈ দৌৰ মাৰিছে, গাইজনী আৰু পোৱালিটো গোহালিত আছে, আৰু চতুৰ্থখন ছবিত হাঁহকেইটাই গঁৰালৰ কাষতে আহাৰ খাইছে। এতিয়া এই ছবিকেইখন চাই তোমালোকে নিশ্চয় এটা কথা গম পাইছা যে নিগনি গাঁতত থাকে, গৰু গোহালিত থাকে, হাঁহ গঁৰালত থাকে, আৰু মানুহ ক'ত থাকে? মানুহ ঘৰত থাকে। সকলো প্ৰাণীৰে বাসস্থান বেলেগ বেলেগ। পোহনীয়া প্ৰাণীবোৰক মানুহে থকা ঠাই বা বাসস্থান ঠিক কৰি দিয়ে। তোমালোকৰ ঘৰত বাৰু কি কি পোহনীয়া প্ৰাণী আছে? গৰু, ম'হ, ছাগলী, হাঁহ, কুকুৰা, পাৰ, গাহৰি, কুকুৰ, এইবোৰেই হৈছে পোহনীয়া প্ৰাণী। আনহাতে বনৰীয়া প্ৰাণীবোৰে নিজৰ থকা ঠাই নিজে ঠিক কৰি লয়। বাঘ, সিংহ, ভালুক আদি প্ৰাণীয়ে ক'ত বাস কৰে জানানে? গুহাত বাস কৰে। শহাপহু, শিয়াল আদি প্ৰাণীবোৰ আকৌ গাঁতত থাকে। হাতী, বনৰীয়া ম'হ আদি প্ৰাণীবোৰ ক'ত থাকে জানানে? ইহঁত ঘন হাবিত থাকে, খুব ডাঠ হাবি, জংঘলেই জংঘল। গড় ক'ত থাকে বাৰু? কাজিৰঙাত, নহয় জানো? কাজিৰঙাত এশিঙীয়া গড় পোৱা যায়।
কিন্তু গড় ক'ত থাকে? ওখ ঘাঁহনিৰ মাজত থাকে। মানে গড় কাজিৰঙাত থাকিলেও কাজিৰঙাৰ মাজৰ ওখ ওখ ঘাঁহনিৰ মাজত গড়ৰ বাসস্থান। মানে যি ঠাইতেই গড় নাথাকক কিয় সেই ঠাইত ওখ ঘাঁহনি থাকিব লাগিব, আৰু সেই ওখ ঘাঁহনিৰ মাজত থাকি সিহঁতে নিৰাপদ অনুভৱ কৰে। হৰিণাবোৰে আকৌ জাক পাতি পাতি ডাঠ ঘাঁহনি নাইবা জোপোহা উদ্ভিদৰ মাজত সোমাই থাকে। এতিয়া আহোঁ আমি চৰাই কথালৈ। ঘৰত যে আমি কিছুমান চৰাই পোহোঁ, এই চৰাইবোৰৰ বাদে তোমালোকে আন বনৰীয়া মানে ঘৰত নোপোহা কি কি চৰাই দেখিছা? আৰু সিহঁতৰ ঘৰবোৰ তোমালোকে দেখিছানে? চৰাই ঘৰক আকৌ কি বুলি কয় তোমালোকে জানানে? বাঁহ বুলি কয়, বাঁহ। এতিয়া এই ছবিকেইখন চোৱাচোন। ইয়াত কি কি চৰাই কেনেধৰণৰ বাঁহ সাজে দেখিছানে? এইবিধ বাঢ়ৈটোকা চৰাই। বাঢ়ৈটোকা চৰাই আকৌ গছৰ গাত খুৰুং কৰি বাঁহ সাজে। কপৌ চৰাই আকৌ গছৰ ফেৰেঙনিত বাঁহ সাজে। টুকুৰা চৰাইক আকৌ আমি পক্ষীকুলৰ অভিযন্তা বা ইঞ্জিনিয়াৰ বোলো। ই খুব সুন্দৰকৈ তামোল, নাৰিকল, টকৌ, তাল আদি গছত বাঁহ সাজে। তোমালোকে বাৰু টুকুৰা চৰাই বাঁহবোৰ দেখিছানে? কি সুন্দৰকৈ সিহঁতে তামোল গছ, নাৰিকল গছ, টকৌ গছ, তাল গছত বাঁহ সাজে আৰু তললৈ ওলমি ওলমি থাকে। নিশ্চয় তোমালোকে দেখিছা। এই বাঁহবোৰ ইমান নিখুঁতভাৱে সাজে, ইমান সুন্দৰকৈ সাজে। কেতিয়াবা যদি তোমালোকে বাঁহ এটা পোৱা তেতিয়া তোমালোকে ভালদৰে লক্ষ্য কৰিবাচোন। এনেই ইয়াক পক্ষীকুলৰ অভিযন্তা বা ইঞ্জিনিয়াৰ বুলি নকয়। তেতিয়া তোমালোকে গম পাবা যে কিয় টুকুৰা চৰাইক পক্ষীকুলৰ অভিযন্তা বুলি কয়। পাতশিয়া চৰাই আকৌ গছৰ পাত সি বাঁহ সাজে। আনহাতে কুলি ইমান দুষ্ট যে সি নিজে বাঁহ নাসাজি কাউৰীৰ বাঁহত কণী পাৰে। কুলিয়ে কেনেকৈ কাউৰীক ঠগি তাৰ বাঁহত কণী পাৰে সেই কথাটো তুমি বা তোমালোকৰ মা দেউতাৰ পৰা জানি ল'বা। ঘৰচিৰিকাই আকৌ মানুহৰ ঘৰৰ চালত বাঁহ সাজে। কণামুচৰি, মাছুৰুকা আদিয়ে নৈ বা বিলৰ পাৰৰ গছত বাঁহ সাজে। কিছুমান প্ৰাণী আকৌ পানীত থাকে। মাছ, কাছ, ঘঁৰিয়াল। শিঙি, মাগুৰ, কুচিয়া, চেঙেলী আদি মাছবোৰ পানীৰ তলৰ গাঁতত থাকে। সাপে গছৰ খুৰুং, গাঁত আৰু পানীত আশ্ৰয় লয়। এতিয়া কিছুমান পতংগ আছে, কুমাৰণী, উই পৰুৱা আদি পতংগবোৰে মাটিত বাঁহ সাজে। তোমালোকে কুমাৰণীৰ বাঁহ নিশ্চয় দেখিছা, বা উই পৰুৱাই যে সাজে বাঁহবোৰ, উই হাফলু। হাবিত তোমালোকে লক্ষ্য কৰিবাচোন, ডাঙৰ ডাঙৰ মাটিৰ এটা দৌম থাকে। তুমি যদি লক্ষ্য কৰা তাত উইৰে ভৰি থাকে। মৌমাখিয়ে গছত বা ঘৰৰ বেৰ আদিত বাঁহ সাজে। মৌমাখিৰ বাঁহক কি কয়? মৌচাক বুলি কয়। তোমালোকে মৌজোল খাই খুব ভাল পোৱা নহয় জানো? এই মৌজোল মৌচাকৰ পৰাই হয়। মৌমাখিয়ে খুব কষ্ট কৰি এই মৌচাক তৈয়াৰ কৰে আৰু যাৰ পৰা আমি মৌজোল খাবলৈ পাওঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল,
প্ৰাণীৰ বাসস্থানৰ বিষয়ে তোমালোকে নিশ্চয় বুজিব পাৰিলা আৰু বিভিন্ন ধৰণৰ বাসস্থান তোমালোকে লক্ষ্য কৰিলা। এতিয়া তোমালোকে তোমালোকৰ ঘৰৰ আশে পাশে থকা পানীৰ বাসস্থানখিনি লক্ষ্য কৰিবলৈ চেষ্টা কৰিবা আৰু কি পানীৰ বাসস্থান বা কেনেকুৱা ধৰণৰ বাসস্থান সেই সম্পৰ্কে তালিকা যুগুত কৰিবা। আজি আমি পাঠৰ আলোচনাটি ইমানতে সামৰিছোঁ। পৰৱৰ্তী সময়ত আমি এটা নতুন পাঠ পুনৰ আহিম। ধন্যবাদ।